আজি একেবাৰে সৰু ভিডিঅ' এটা টেঙেচি পাত দি কেনেকৈ জেলি বনায় আমি আজি শিকি লওঁ আহক। এইখিনি সৰু টেঙেচি, বৰ টেঙেচি নহয়। তো ভিডিঅ'টো চাওঁ আহক। টেঙেচি পাতৰ জেলি বনাবলৈ আমাক লাগিব টেঙেচি পাত। এইখিনি সৰু টেঙেচি, বৰ টেঙেচি নহয়, টেঙেচি পাত টেঙা, গতিকে টেঙা আৰু জেলি। টেঙেচি পাতৰ জেলি খাবলৈ ভাল। সেইটো আমি জেলি বনাম নেকি, টেঙেচি টেঙাৰ জেলি। টেঙেচি পাত ফোৰণ দিব লাগিব। শুকান জলকীয়া বইল হ'ব। পগাই কেনেকৈ বনাই কেৰাহীত পানী দি মই বইল বহাই দিছোঁ। এইখিনি বইল হৈ গ'লে আমি নমাই লওঁ আৰু চেপটা ৰসটো দি জেলি বনাওঁ। তাৰপিছত এইখিনি গোটেইখিনি বইল হৈ গ'ল। এতিয়া এইখিনি মই চেঁচা হ'লে চেপি ৰসখিনি উলিয়াই লওঁ আৰু এই ৰসখিনি দি আমি বনাম টেঙেচি জেলি। টেঙেচি পাতখিনি ভালদৰে ঠাণ্ডা হোৱাৰ পাছত ভালদৰে চেপি লোৱা হ'ল। মানে এইখিনি এনেকৈ খচকিব লাগিব। খচকিলে ধৰ ৰসটো ওলাই যাব। তেনেকৈ হাতেৰে খচি দিয়া হ'ব আৰু যিখিনি ৰস ওলাব সেই ৰসখিনি ধৰক কেৰাহীত তেল দি ফোৰণ দি দিলে পগাই লোৱা হয়। আৰু এয়া হৈছে টেঙেচি জেলি। এইখিনি পেলাই দিম, এইখিনি বনাম। এইখিনি মই এতিয়া ইয়াত তিয়াই দিম। গলি গ'লে কেৰাহীত ফোৰণ দি পিনে গৰম কৰি লোৱা হ'ব। কেৰাহীত সামান্য মতে তেল দিয়া হ'ব, বেছি তেল দিব নালাগে। ক'লা সৰিয়হ আৰু জলকীয়া এইখিনি গৰম হৈ গ'লে, এইখিনি ধৰক ৰঙা হৈ গ'লে তাত আপোনাৰ যিখিনি আছে টেঙেচি পাত সেইখিনি দি দিয়া হ'ব। ইয়াত দি থোৱা গুড়খিনি সম্পূৰ্ণ গলি গ'ল, গুড়খিনি নাই। এতিয়া এইখিনি কেৰাহীত দি দিয়া হ'ব। এতিয়া ইয়াত মই যিখিনি আছে টেঙেচিৰ ৰস ইয়াত ঢালি দিয়া হ'ব। আৰু এতিয়া ইয়াত আন্দাজ পৰিমাণে নিমখ আৰু হালধি দি দিয়া হ'ব। একদম শেষত নিমখ আৰু হালধি। এইখিনি উতলি গ'লে নমাই দিয়া হ'ব। এইখিনি উতলি আহিছে, এতিয়া নমাই দিম লাহেকৈ।